আৰু বন্ধুসকল এই কুকুৰ এটা আছে ই পাৰিলে পাতৰ পৰাই খাব মানে খেদিলেও নাযায় যা যা নমস্কাৰ বন্ধুসকল আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম বন্ধুসকল আপোনালোকে যদি চিকেনৰ এখন মজা আঞ্জা খাম বুলি ভাবি আছে তেনেহ'লে আমি আজি যেনেকৈ বনাওঁ সেনেকৈ ট্ৰাই কৰক মানে এনেকৈ যদি আপোনালোকে বনাই খায় আপোনালোকে এটা কথাই ক'ব কি মজা আঞ্জা এখন বনাই খালোঁ আই এতিয়া আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু অলপ মাংস আনি পেলাই এনেকৈ বনোৱা ষ্টাৰ্ট কৰি দিয়ক আমি এই মাংস আনিছোঁ 1 কেজি আৰু মাংসটো আমি ডাঙৰ ডাঙৰ লৈ আছোঁ মানে এই আঞ্জাখনক লাগি মাংসটো ডাঙৰ ডাঙৰ হ'লে ভাল আমি আঞ্জাখন স্পেচিয়েলকৈ বনাব লাগে আমাক লাগিব গোটা জিৰা আৰু গোটা জালুক এতিয়া আমি এখানি ভাজি পেলাই বঢ়িয়াকৈ গুড়া কৰি ল'ম আমাৰ কেৰাহী গৰম হৈ গৈছে এতিয়া প্ৰথমতে আমি জিৰাখিনি ভাজি লওঁ জিৰাখিনি ভাজি পেলাই আমি গুড়া কৰি ল'ম পিছত আমি জালুকখিনি এনেকৈ ভাজি পেলাই গুড়া কৰি ল'ম জিৰাখিনি বঢ়িয়াকৈ ভাজা হৈ গৈছে মানে এটা বঢ়িয়া গোন্ধ ওলাই আছে এতিয়া আমি এখানি নামাই দিম নামাই পেলাই এখানি আমি বঢ়িয়াকৈ খুন্দি ল'ম পুৰা গুড়া কৰি ল'ম এবাৰ লগে লগে আমি জালুকখিনি ভাজি ল'ম এই জিৰাখিনি আমি এনেকৈ খুন্দাত আমি সুমাই লৈছোঁ বাকী আপোনালোকে মিক্সিত মাৰি ল'ব পাৰে এতিয়া আমি বঢ়িয়াকৈ এনেকৈ গুড়া কৰি ল'ম মোটামুটি গুড়া হৈ আছে অলপমান এনেকৈ প্ৰেছাৰ দিলে বঢ়িয়া গুড়া হৈ যাব এটা বঢ়িয়া কালাৰ এটা আহি গৈছে জিৰাত জালুকখিনিও ভাজা হৈ গ'ল এতিয়া আমি এখানিও নামি লওঁ জিৰাখিনি বঢ়িয়া গুড়া হৈ গৈছে আৰু এটা বঢ়িয়া গোন্ধ ওলাই গৈছে এতিয়া এখানি আঞ্জাখনত দিলে আঞ্জাখন বঢ়িয়া স্পেচিয়েল হৈ যাব এইবাৰ আমি জালুকখিনিও গুড়া কৰি লওঁ আমাৰ জালুকখিনিও বঢ়িয়া গুড়া হৈ গ'ল এতিয়া আমি এখানি উলিয়াই লৈছোঁ আমাৰ আদা ৰণ মছলা পাতি গোটাখিনি ৰেডি হৈ গ'ল এতিয়া আমি মাংসটো মেৰিনেশ্যন কৰি লওঁ এতিয়া আমি মাংসটো ধুই লৈছোঁ বঢ়িয়াকৈ প্ৰথমতে আমি মাংসখিনি দি লৈছোঁ ৰহুন আৰু আদা এতিয়া ইয়াতে অলপ অলপ দি লৈছোঁ বাকী আঞ্জাখন বনাওঁতে আমি দি ল'ম এতিয়া আমি অলপ গোটা গৰম মছলা লৈছিলোঁ 1 পিচ ডালচেনি 5টামান লং আৰু 3টা ইলাচিকেইটা আমি এনেকৈ কাটি পেলাই দি দিম যাতে তাৰে ভিতৰত থকা গোটেইখিনি ফ্লেভাৰ ওলাই আহে বাকী আমি ইলাচি পিছতো দিম এইবাৰ আমি দিম জিৰা আৰু জালুকখিনি এখানি আমি খুন্দি লৈছিলোঁ পৰিমাণ অনুযায়ী এখানি আমি দি লৈছোঁ বাছ হৈ যাব আৰু লগতে দিম আমি ধনিয়া গুড়া 1 চামুচ হৈ যাব এবাৰ দিম আমি সোৱাদ অনুযায়ী নিমখ 2 চামুচ অলপমান হালধি গুড়া আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান কালাৰটো আহিব লাগে আৰু বাছ এখানি মছলা হ'লে আমাৰ হৈ যাব এই আঞ্জাখনত আলুখিনি বহুত ইম্পৰ্টেণ্ট হয় আমি ডাঙৰ ডাঙৰ কাটি লৈছোঁ ডাঙৰ ডাঙৰ পিচ কৰি লৈছোঁ এতিয়া আমি এখানি ইয়াতে দি দিছোঁ মানে আলুখিনিও আমি একেলগে সানি ল'ম এতিয়া আমি অলপ মিঠাতেল দি পেলাই এখানি বঢ়িয়াকৈ সানি ল'ম কম পৰিমাণে দিছোঁ যাতে গোটেইখিনি মছলা বঢ়িয়াকৈ সানা যায় এতিয়া আমি এখানি গোটেইখিনি বঢ়িয়াকৈ সানিব লাগিব এতিয়া মাংসখিনি আমি বঢ়িয়াকৈ সানি ল'লোঁ এতিয়া আমি এখানি অলপ টাইম ৰাখি দিম আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল আৰু কেতিয়া বনাম আমি স্পেচিয়েল চিকেন কাৰী কেৰাহী গৰম হোৱাৰ লগে লগে আমি দিছোঁ মিঠাতেল তেলখিনি গৰম হৈ গৈছে এতিয়া আমি পিঁয়াজখিনি দি দিছোঁ বঢ়িয়াকৈ এতিয়া পিঁয়াজখিনি আমি অলপ টাইম ভাজি ল'ম
বন্ধুসকল আমাৰ গেছটো শেষ হৈ গ'ল এতিয়া আমি ইয়াতে জুই ধৰি আছোঁ জুইতে আঞ্জাখন বনাই লওঁ আৰু বাকী বন্ধুসকল বহুত দিন জুইত ৰান্ধা নাই তাতে আজি চিকেনৰ অলপ স্পেচিয়েল আঞ্জা তো জুইত বনাই মজা লাগিব আৰু আমাৰ পিঁয়াজখিনি ভাজা হৈ গৈছে এতিয়া এখানি সময় দিম আমি ৰহুনখিনি আমি খুন্দি লৈছিলোঁ আৰু জ্বালাখিনি আমি ফালি লৈছোঁ বাকী আমি ইলাচি আৰু আদাখিনি পিছত দিম এতিয়া প্ৰথমতে আমি দিলোঁ ৰহুন আৰু জ্বালাখিনি এতিয়া এখানি ভাজি ল'ম আমাৰ পিঁয়াজ জ্বালা ৰহুন ভাজা হৈ গ'ল এতিয়া আমি দিম মাংসখিনি মাংস আৰু আলুখিনি মেৰিনেশ্যন কৰি থৈছিলোঁ গোটাইখিনি দি দিলোঁ এতিয়া আমাৰ কাম হৈছে মাংসখিনি ভাজা মানে আমি যেতিয়ালৈকে ধৰক মাংসৰ পৰা তেল ওলাই নাযায় তেতিয়ালৈকে আমি ভাজি থাকিম এতিয়া আমাৰ মেইন কামেই হৈছে মাংস ভাজা পুৰা ভাজি পুৰা মছলাৰ ফ্লেভাৰ মাংসৰ ভিতৰত সোমাই দিব লাগিব আৰু পিচ খোপাও ডাঙৰ পিচ সেইটো কাৰণে আমি বঢ়িয়াকৈ ভাজিব লাগিব বাকী খৰিত বনাই আছোঁ কাৰণে আমি জুইটো পুৰা বেলেঞ্চত ৰাখিব লাগিব সেইটো কাৰণে জুইটোৰ প্ৰতি আমি পুৰা গুৰুত্ব থাকিব লাগিব পুৰা জুইটো বঢ়িয়াকৈ লগাই থাকিব লাগিব যাতে বেছিও নহয় কমো নহয় তেতিয়া আমাৰ আঞ্জাখন মজা হ'ব কিন্তু বন্ধুসকল খৰিত বনালে এটা মজা এটা বেলেগ এটা সোৱাদটো বঢ়িয়া হয় আৰু এটা মজাও বঢ়িয়া পায় আমাৰ মাংস আৰু আলুখিনি অলপ টাইম ভাজা হৈ গৈছে এতিয়া আমি দিম আদাখিনি আদা আৰু ইলাচিখিনি এতিয়া দিম এখানি সময়তে আদাখিনি দিব লাগে দিলে মানে এই আঞ্জাখনৰ সোৱাদটো বেছি হয় আদাখিনি দিলোঁ এতিয়া আমি ইলাচিখিনি অলপ ফালি দি দিম এনেকৈ আমি মেৰিনেশ্যনত 3টামান ইলাচি দিছিলোঁ এতিয়া আমি ইয়াতে আৰু 7টামান দিলোঁ মানে টোটেল 10টামান ইলাচি দিছোঁ ইলাচিটো ইম্পৰ্টেণ্ট হয় এতিয়া আমি এখানি বঢ়িয়াকৈ আৰু ভাজি থাকিম অলপমান তলত লগাৰ দৰে হৈছে সেইকাৰণে আমি অলপমান পানী দিলোঁ সাধাৰণ পানী না মাত্ৰ এতিয়া আৰু ভাজি থাকিলোঁ বন্ধুসকল আমাৰ মাংস ভাজা মোটামুটি হৈ গৈছে পুৰা তেল উলিয়াইছে আৰু গোন্ধটো বন্ধুসকল পুৰা এটা মজা গোন্ধ ওলাই আছে বাকী আমি অলপ পিছত আৰু পানী দিম আৰু অলপ ভাজি লওঁ মানে এই মাংসখনৰ মেইন বস্তুটো হৈছে ভাজা মাংস ডাঙৰ পিচ আৰু বঢ়িয়াকৈ ভাজিব লাগিব তেতিয়াই মানে মাংসৰ যিটো সোৱাদ সেই সোৱাদটো আহি যাব আমাৰ মাংস ভাজা হৈ গ'ল এতিয়া আমি পৰিমাণ অনুযায়ী পানীখিনি দি ল'ম পানী বেছি নিদিওঁ পুৰা মানে যিখিনি লাগে সেইখিনি দিম আৰু অলপ দিম বাস হৈ যাব বহুত টাইম হৈ গ'ল মোটামুটি আমাৰ আঞ্জা হৈ গৈছে আমি যেখানি গ্ৰেভি ৰাখিব লাগে সেইখিনি ৰাখি দিছোঁ পুৰা মছলাদাৰ হৈছে বাকী কালাৰটো আপোনালোকৰ কেনে লাগিছে এটা কমেণ্ট কৰি জনাব এতিয়া আমি নামাই দিওঁ আঞ্জা হৈ গৈছে আমাৰ গোটাখিনি ৰেডি হৈ গ'ল আগতে টেষ্ট কৰি লওঁ আমাৰ আজি স্পেচিয়েল চিকেনৰ আঞ্জা এখন মইতো বনাই খাই থাকোঁ প্ৰথমতে গ্ৰেভি দি টেষ্ট কৰি লওঁ গ্ৰেভিখিনি মজা বঢ়িয়া বাকী মইতো বনাই খাই থাকোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰি পেলাই জনাব পুৰা চেম ষ্টাইলত ট্ৰাই কৰিব খাই পেলাই ভাল পাব আৰু আমি ভাল পাওঁ আলু বঢ়িয়া ডাঙৰ আলু আলুৰ লগত অলপ ভাত সুন্দৰ মাংস আলু খাই ভালে লাগে আৰু বন্ধুসকল এই কুকুৰ এটা আছে ই পাৰিলে পাতৰ পৰাই খাব মানে খেদিলেও নাযায়
যা যা আৰু আহি পেলাই বহিব ঘূৰি আৰু লাহে লাহে আহি থাকিব এনেকৈ লগতে আমি দালি বনাইছোঁ বঢ়িয়া গোটা দালি মানে মাংসৰ আঞ্জাৰ লগত দালি হ'লে মানে খাই পেলাই বিৰাট কিবা এটা ভাল লাগে এনেকুৱা মাংসৰ গ্ৰেভিৰ লগত দালি গোটা দালি খাই পেলাই আমেজে বেলেগ বঢ়িয়া মাংসৰ পিচ এনেকৈ অলপ ভাত সানি পেলাই বঢ়িয়াকৈ সুন্দৰ পুৰা মাংসৰ ভিতৰত যদি মছলাৰ ফ্লেভাৰ ইলাচিৰ ফ্লেভাৰ বঢ়িয়াকৈ সোমাই গৈছে মজা কেমেৰা চাই এইবাৰ খাম আমি লেগ পিচটো বঢ়িয়া লেগ পিচ চিকেনৰ লেগ পিচ খাই ভালে লাগে অলপমান তাতে নিমখ এটি ল'ম বঢ়িয়াকৈ অলপমান নিমখ অলপ লগাই লৈছোঁ আৰু বঢ়িয়া লেগ পিচ মজা খা খা বঢ়িয়া খা বাকী বন্ধুসকল পুৰা ভাত ৰুকি মুচি শেষ কৰি দিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ